শিয়ালমাৰী বেলগুৰি গাৰ্ডানপুৰ আৰু ফানবাৰী এই গোটেই মিলি পেলাই আমাৰ এই বান্ধটো মানে সমষ্টিটো হ'ল 1 নং ফানবাৰী কিন্তু ডাক নামটো বেলেগ বেলেগ আছে। আৰু এইটো কোনটো ৰাস্তা হয়? এইটো মানে এই ফানবাৰীৰ পৰা একেবাৰে ইফালে ভাৰাগুৰি যোৱা ৰাস্তা। PWD ৰাস্তা নেকি? PWD ৰাস্তা। ৰাস্তাটো ভাঙি গৈছে। ভাঙি গৈছে। এতিয়া আপোনালোকৰ খেতিয়কৰ কেনেকুৱা অসুবিধা হ'ব? এতিয়াতো খেতিয়কৰ বা হাহাকাৰ হ'ব, পানী নাপাব, খেতি কৰিব নোৱাৰিব। এই দংটোৰ জৰিয়তে আপোনালোকে কিমান গাঁৱত পানী পাইছিল? ইয়াৰ 5-6খন গাঁৱত হাজাৰ হাজাৰ খেতিয়ক আছে ইয়াৰ ভিত্তিত। এই কামটো বান্ধটো কিহৰ কাৰণে ভাঙা বুলি আপুনি অনুমান কৰে? এইটো মানে মাজতে এজন কণ্ট্ৰেক্টাৰে খাল ভাত দিম বুলি আহিছিল অভাৰড্ৰপ, কিন্তু ই আহি পেলাই এনেকুৱা গাফালাতি কৰিলে মানে খাল খান্দি পেলাই মানে অলপ খাল ভাত মানে দি পেলাই এৰি থৈ গুচি গ'ল। তাৰপিছত মাটিবিলাকতো বৰষুণত খহি গৈ আছে, এনেকৈ মানে ভাঙি গ'ল। এতিয়া চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আমি হাত জোৰে আহ্বান জনাইছোঁ, অতি সোনকালে আমাৰ এই দুৰ্গতিটো দূৰ কৰিলে আমি অতি আনন্দিত হ'ম আৰু উপকৃত হ'ম। এতিয়া খেতিয়কসকলৰ অৱস্থা কেনেকুৱা হ'ব? এতিয়া খেতিয়কসকলৰ অৱস্থাটো একেবাৰে পানীৰ হাঁহ নচৰা অৱস্থা হ'ব। কোন কোন গাঁৱত পানী গৈছিলে এইটো পানী? এইটো একেবাৰে কৈমাৰী, চিমলাগুৰি, বেলগুৰি, গাৰ্ডানপুৰ, ফানবাৰী আৰু এইফালে লংডাংপাৰা। এইটো 2 নং ফানবাৰী লিখে। আমাৰ ইয়াত ফানবাৰী এইটো 1 নং ফানবাৰী আৰু 1 নং ফানবাৰীৰ আহি 2 নং ফানবাৰী লিখে এইটো এফেক্ট কৰে। ইফালে দক্ষিণ ছাইডত যিমান গাঁও আছে এইটোৰ পানী দি ধান গাড়ে, কিন্তু এতিয়াতো নাপাব। কেতিয়া ভাঙিছে এইটো? এইটো এই আজি ৰাতি। এইটো কোনটো সমষ্টি পৰে আপোনালোকৰ? 1 নং এইটো আমাৰ ৱেষ্ট কোকৰাঝাৰ 29 সমষ্টি, মানে ৰবিৰাম নাৰ্জাৰীৰ সমষ্টি। এতিয়া যিহেতু BTS চৰকাৰ নতুন আছে, কি জনাব আহ্বান? আমি হাত জোৰে অনুৰোধ কৰিছোঁ, এতিয়া আমাৰ BTR চৰকাৰে অনুগ্ৰহ কৰি আমাৰ এই দুৰ্গতিটো চাই অতি সোনকালে আমাৰ এই ভাঙাটো বান্ধি দিলে আমি অতি উপকৃত হ'ম।